সো গাইজ বৰ্তমান এতিয়া আমি আহি পালোঁ বুদ্ধ টেম্পল। এক নম্বৰ গাইজ, এক নম্বৰ। ডাঙৰ গুৱাহাটী চিটিত এনেকুৱা যদি ৰাতিপুৱা খাবৰ কাৰণে পাই যায়, এইফালে আমাৰ লগত পিঠা আৰু এইফালে গাখীৰ চাহ, শান্তি না গাইছ, এতিয়া কৈছোঁ সঁচাকৈ ইমান শান্তি। চ' গাইছ আমিও নাজানো, মেপ চাই যাই আছোঁ আমি। হোৱাটছআপ ইউটিউব ফেমিলি, কি খবৰ? আহি গ'ল আপোনাৰ এটা ভিডিঅ' লৈ, আৰু আশা কৰোঁ সকলোৱে ভাল আছে। আজি বৰ্তমান আছে এইফালে অভিষেক আৰু আমি আছোঁ গাইছ পাণবজাৰত। কলেজ ড্ৰেছত দেখা পাই আছে গাইছ, কাৰণ এতিয়া মানে কলেজ নাযোৱা প্লেন চলি আছে, ক'ত ঘূৰিব যোৱা প্লেন চলি আছে, কি হয় কি নহয় গোটেইখিনি দেখাই আছোঁ ব্লগটোত। আজি চাই থাকক আৰু বাকী কিবা কৰোঁ, কলেজে যাওঁ না ঘূৰিব যাওঁ চাই থাকক। চ' গাইছ এতিয়া মানে ভাক্তিকুটিৰৰ ছাইডে কাহিলীপাৰাই পৰে ন, ভাক্তিকুটিৰ এইফালে কিবা পৰে নাজানো। ভাক্তিকুটিৰৰ ছাইডে এটা বুদ্ধ মন্দিৰ আছে, তাতে যাম বুলি ভাবিছোঁ। বুদ্ধ মন্দিৰ কিবা হয় এইটো নাজানো, বুদ্ধ ষ্ট'ৰ মন্দিৰ। চ' তাতে যাই একেবাৰে লগ পাই আছোঁ এতিয়া বৰ্তমান। এতিয়া অভিষেকে বাইক চলাব, চ' লেটছ গো। চ' গাইছ আপোনালোকেতো ভাক্তিকুটিৰ যোৱা ৰাস্তাটো জানে, এইটোৱে ৰাস্তা হয়, এইটো ৰাস্তাৰে ভাক্তিকুটিৰ যাব পাৰি। আৰু ভাক্তিকুটিৰ ঠিক আগত আমাৰ বুদ্ধ মন্দিৰটো আছে, ত' তাতে গৈ একেবাৰে লগ পাই আছোঁ, আপোনালোকে চাই থাকক, লেটছ গো। চ' গাইছ এতিয়া পেট্ৰল পাম্পত আহিছোঁ, পেট্ৰলটো ভৰাই কেনে একেবাৰে ওলাই যাই আছোঁ। ইয়াৰ পৰা বেছি দূৰ নহয়, মানে আমি পাৰ কৰি আহিছোঁ ৰাস্তাটো। ইয়াৰে পৰা ছাইডত ৰাইট ছাইডে এটা ৰাস্তা আছে, সেইটোৱে উঠি গ'লে হ'ল। অভিষেকে পেট্ৰলটো মাৰি লওক, তাৰপিছত একেবাৰে ওলাই যাই আছোঁ, চাই থাকক। চ' গাইজ বৰ্তমান এতিয়া আমি আহি পালোঁ বুদ্ধ টেম্পল, আৰু ইয়াৰে গাইজ মেইন ৰাস্তাটো এইটো হয়, মানে উঠি যোৱা। ইয়াৰে পৰা এতিয়া উঠি গৈ আপোনালোকক দেখাই আছোঁ, লেটছ গ', মোৰ পিছে পিছে আহি যাব। আপোনালোকে যদি আহে গাইজ গধূলি সময়ত আহিব, তেতিয়া মানে ইয়াতে পূজা কৰা যায়, তো গধূলি সময়ত আহিলে বেছি ভাল। আমি দুপৰীয়াত আহিছোঁ আৰু কি কলেজৰ পৰা বাহিৰে বাহিৰে আহিলোঁ, সেইকাৰণে আৰু আপোনালোকে আহিলে গধূলি সময়ত আহিব। বাকী ভিউ চাইছে না গাইজ, পূৰা পাহাৰ পাহাৰ পাহাৰ, পাহাৰীয়া জেগা সদায় গাইজ প্ৰিয় আমাৰ কাৰণে। লেটছ গো, যাই থাকোঁ। শান্তি না গাইছ, এতিয়া কৈছোঁ সঁচাকৈ ইমান শান্তি। ইফালে আকাশক ফোন কৰিছোঁ, কি শান্তি, নেক্সট লেভেল শান্তি গাইছ। চ' গাইছ এতিয়া আমি মন্দিৰৰ এইফালে বাহিৰত এটা মানে জাগা আছে, ঠাই, এইটোৰ পৰা চাই আছোঁ চাই, কিমান ধুনীয়া এটা ভিউ আহে। এইটো বেলকনি টাইপৰ আছে, মানে এইটো মানুহৰ এটা মানে ঘৰ হয়, ঘৰৰ ভিতৰতে এনেকুৱা বুদ্ধ মন্দিৰটো বনাইছে। চ' যেনেকৈ ভাক্তিকুটিৰ তেনেকুৱা টাইপৰ এইখিনি জেগা মানে। চ' চাই আৰু এনজয় কৰক ব্লগটো। চ' গাইজ এৰে পৰা আমি ওলাই দিলোঁ, এতিয়া আমি ভাবি আছোঁ গাইজ ভাক্তিকুটি যোৱা প্লেনিং কৰি আছোঁ, কি বা হয়। চ' এৰে পৰা চাওক ভিউ, কিমান ধুনীয়া এটা ভিউ আহে নেচাৰৰ। এইফালে আমাৰ অভিষেক আহি আছে, দুটা হেলমেট লৈ। লেটছ গো, একেবাৰে ভাক্তিকুটি যায়, তাতে লগ পাই আছে এবাৰ। গাইজ
অভিষেক ডাঙৰ গুৱাহাটী চিটিত এনেকুৱা যদি ৰাতিপুৱা খাবৰ কাৰণে পাই যায়, এইফালে আমাৰ লগত পিঠা আৰু এইফালে গাখীৰ চাহ, এইফালে আমাৰ অভিষেক লাল চাহ হ'লে বেছি ভাল লাগিল হয়। এতিয়া গাখীৰ চাহ আৰু পিঠাটো খাই মানে একেবাৰে ওলাই যাই আছে। এনেকৈ আৰু গুৱাহাটী চিটিত পাই গৈছোঁ, কি মজাই বেলেগ চাওকচোন। আজিকালি নাপায় এই পিঠা, কি পিঠা আছে টেকলি পিঠা ন, টেকলি পিঠা নাপায়, কিন্তু আমি পালোঁ আৰু খাই মানে এতিয়া ওলাই যাই আছোঁ ভাতটি গুটি চিধা চাই থাকক। এক নম্বৰ গাইছে, এক নম্বৰ মজা মজা চাওক না। বৰ্তমান এতিয়া গাইছে আমি নেপালী চকত আছিলোঁ, নেপালী চকত পিঠা চিঠা খালোঁ, খাই লৈ এতিয়া ওলাই যাওঁ আৰু লাহেকৈ ভাতটি গুটি হ'লোঁ নে কি। লেটছ গ'। ইফালে আমাৰ ৰেক্স তাতে যাই থাকোঁ আৰু। চ' গাইজ ফাইনেলি এতিয়া আমি ভক্তিকুটিত আহি পালোঁ। মই যিহেতু গাইজ মিনি ব্লগ বনোৱা আছে ভক্তিকুটিৰ, আৰু যোনে যোনে চোৱা নাই একবাৰ ইনষ্টাগ্ৰামত চেক আউট কৰি আহিবা। চ' লং ব্লগো দি দিওঁ। লেটছ গ' ভক্তিকুটিৰ ভিতৰত সোমাই দেখাই আছোঁ। চ' গাইছ আমি আহি পালোঁ এতিয়া ভক্তিকুটি। যেনেকৈ কি ভিতৰত ভিউ চালে কিমান মজা এটা ভক্তিকুটিৰ, মানে টেম্পলটোত আহিলে এটা শান্তি পায় আৰু। চ' ইয়াৰে পৰা এটা এইটো চাক কিমান এটা ধুনীয়া ভিউ, প্লাছ মানে এইখিনি তলত চাক চুইমিং পুল, তাতে গা ধুব পালে আৰু ইয়াতে গা ধুই দি ব্ৰহ্মপুত্ৰখন ফিল ল'লে কি মজা লাগিব ভাবকচোন এবাৰ। সেইটোৰ কাৰণে ভাল লাগে গাইছ ভক্তিকুটি, মানে চব মানে এস্থেটিকলি বনোৱা হৈছে। গোটেই মন্দিৰ হ'ব পাৰে, মানে কৃষ্ণৰ পুৰণা মন্দিৰ হয়, কিন্তু মানে বস্তুটো পূৰা এস্থেটিক বনোৱা হৈছে, যিহেতু মানুহৰ ঘৰ হয় না, মানে এনেকুৱা টাইপৰ নহয়, মানুহৰ ঘৰত বনোৱা আছে মন্দিৰটো, সেইকাৰণে পূৰা এস্থেটিক মন্দিৰ আৰু। গাইজ এটা বস্তু চাই নাছিলোঁ, এইখিনি জেগাতে ইয়াতে যাব পাৰি গাইজ, কিন্তু বহুত কপি আছে, কপি যায় গাইজ, নাযাওঁ ভয় লাগে, মা কচম কৈছোঁ। অভিষেক যাচোন একবাৰ, দাদা অভিষেক অভিষেক মোকো কপা নাই তোৰ, মই যাবই পৰা নাই গাইজ, সঁচা কৈছোঁ ভয় লাগে গাইজ, ভয় লাগে। তার ভয় চাও, ভয় লাগে গাইজ, সঁচা কৈছোঁ বেয়া ভয় লাগে গাইজ, বেয়া ভয় লাগে। গাইজ ফাটি আছে, লিটাৰেলি ফাটি আছে গাইজ, মিছা কোৱা নাই, সঁচা কৈছোঁ ফাটি আছে। চ' গাইজ ব্লগটো ভাবিলে এইখিনিতে এণ্ড কৰি দিওঁ। মানে কি আৰু ঘৰত যাম এতিয়া, বৰ্তমান ঘৰতে যাওঁ না কলেজত হাফ ক্লাছ কৰি যাওঁ এইটো নাজানো। চব ভাবিলোঁ ব্লগটো এইখিনিতে এণ্ড কৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, চেনেলটো যদি নতুন আছে ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম নতুন এটা ভিডিঅ'তে। অভিষেক তেতিয়াহ'লে বাই বাই, বাই বাই গাইজ।